हेलो गाइज मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। এয়া এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই গা পা ধুলো, ধুই মেলি বেটাক লৈ আছো। মানে কাম কৰিব পৰা নাই, চুলি ফনিয়া নাই, ফনিয়া মাও লাহেকে। মোৰ বেটা হোৱাৰ পৰা চুলি ফনোৱা দেৰিয়ে হয়। এইফালে মায়ে ভাত পানী বনাই আছে। হাজবেণ্ডো কামলৈ যাবলৈ হ'ল। হাই কৈ দিয়াচোন, গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। চকু ফুলাই থৈছে দেখিছ, শুই শুই। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। কি হৈছে? কিয় আমনি কৰিছা? এই কোচত নাথাকে এনেকৈ। তাক মানে ঘূৰি ফুৰিব লাগে, নহ'লে মোৰ লগত শুই থাকিব লাগে তাক, হয়নে? হয় নাই? হেল্ল' গাইজ, গুড মৰ্ণিং কৈ দিয়াচোন। গুড মৰ্ণিং। এয়া কৈ নাই। ভাতটো মায়ে বনালে। এতিয়া মই ল'ৰাটো শুকুৱাই দিলোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ দালি। এয়া বন শাক, আলু, এইফালে পিঁয়াজ কাটি থৈছোঁ আৰু এইপিনে দালি তিয়াই থৈছোঁ। এতিয়া মই দালিখন বনাই লওঁ। দালিখন পাতি উঠিছিলোঁ, এয়া ল'ৰাটো উঠি গ'ল। এতিয়া মই লৈ আছোঁ ইয়াক। দালিকণো গেছত বহাই থৈ আহিছোঁ, হেৰিটো কমাই থৈ আহিছোঁ জুইটো। এতিয়া ল'ৰাটো শুৱাই লওঁ আকৌ ধুনীয়াকৈ, শুৱাই মেলি বিচনাত শুৱাই দিওঁগৈ। হাজবেণ্ডটো কাম গ'ল, ভাজি আছিলে, ভাজিয়ে মেলি খাই গ'ল। তেওঁ দালি নাখায় ৰাতিপুৱা। এতিয়া আমি দালি দি খাম ন। এতিয়া মানে শুই আছে। এতিয়া বাজিলে 10টা আৰু আমাৰ দেহাক গা ধুৱাই দিলোঁ। এতিয়া গা ধুৱাই দিয়াৰ পিছত তাৰ এইবিলাক চব কামবিলাক কৰি আছে। দেহা এইপিনে এই কি কৰিছা? হা দেখিছেনে তাৰ কামবিলাক? গা ধুৱাই দিয়াৰ পিছত এই গা ধুৱাই দিলে বহুত ভাল পায়। কিছুমান ল'ৰা ছোৱালী এনেই কান্দে বুলি কয় ন কিছুমানে, কিন্তু আমাৰ দেখাই নাকান্দে, আমনিও নকৰে। সি গা ধুই ভাল পায়। ঠাণ্ডা দিনতো তাক গা ধুৱাই দিওঁ এনেকৈ। ৰ'দতে ধুৱাওঁ বাৰু গৰম পানী কৰি। মই এতিয়া গৰমতো তাক গৰম পানীয়ে ধুৱাওঁ গা। তাক ঠাণ্ডা পানী লগোৱাই নাই গাত। কিন্তু বহুত ভাল পায় ধুই মেলি গাটো। পানীখিনি উলিয়ালে তাৰ খেলনি কি চাবা। এইপিনে আৰু এতিয়া মই দেহাৰ কাপোৰ কানি পিন্ধাই লওঁ। পিন্ধাই মেলি আকৌ লগ পাই আছোঁ আপোনালোকক, হয় নাই? তাক ধুনুকৈ কাপোৰ পিন্ধাই দিলোঁ। এইপিনে চোৱা শুন। কি হৈছে? কি হৈছে শুন? শুন কৈছা? কি কৈছা? হেল্ল' গাইছ কৈ দিছে। এইপিনে এয়া চাওকচোন, ইমান ৰ'দ দিছে আজি। এয়া আহিলোঁ মই বৰমাহঁতৰ ঘৰলৈ। দেখিছেনে কেনেকৈ নাচি দেখাইছে? এয়া সৰু পৰা ভাত খাবলৈ এইবোৰ পিটিকা কৰিবলৈ লৈছে। এইফালে দালি চালি বনাই থৈছে। চেলেকা দিব পাৰিব, গোটাকে নিদিব খালি, নহ'লে গু আছে যে গৰু মাছ চেলেকা দিব। এই পাকঘৰটো আহিলে মানে যি দিখন চাই ফুৰে, ৰং বিৰং দেখে যে, হয় নাই? চেলেকাই দিয়া, খাই দিয়া। গোটাকে দিলে নি? এনেকৈ নিদিব, লাগি থাকিব, ভয় লাগে। ল'ৰাটোকো খোৱালোঁ, তাৰপৰা ময়ো ভাত পানী খাই আজৰি হ'লোঁ। আৰু ইমানেই ৰ'দ দিছে নহয়, ইমান গৰম। তাতে ৰুমত একেবাৰে থাকিব নোৱাৰে। আমাৰ ৰুমটো বহুত গৰম, সেইকাৰণে মাৰ ৰুমতে ল'ৰাটোক শুৱাই থৈছোঁ। এতিয়া ল'ৰাটো শুই থাকোঁতে মই বাকী কামখিনি কৰি লওঁ তাৰপিছত কাপোৰ থাকিম। কাম বন কৰি ময়ো ল'ৰাটোৰ লগত শুলোঁ। শুই মেলি এতিয়া উঠিছোঁ। বেটা শুই আছে আৰু ইমান ভোক লাগিছে নহয়, চাহ খাবলৈ মন যোৱা নাই এই গৰমত। চিৰা তিয়াই থৈছিলোঁ আৰু গুৰ তেনেকৈ দি খাম আৰু মানে গাখীৰেদি খাম জলপান, যিহেতু এতিয়া মানে দৈ নাই। আৰু মই দৈ খাই বেয়া পাওঁ, টেঙা লাগে খাই মেলি। দৈ কোনে কোনে খাই প্লিজ কমেণ্টত জনাব। এয়া মই চিৰা তিয়াই থৈছোঁ এইখিনি।
খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু বেটাও উঠিবলৈ সময় হৈছে। বেটা যদি উঠি যায় ন, অনবৰত তাৰ লগত মই থাকিব লাগিব। সেইটোৰ কাৰণে মই সোনকালে খাই লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। এতিয়া মই ভৰাই লওঁ কাপোৰকেইটা। আৰু ইমান ৰ'দ দিছে নহয়, কাপোৰ মানে দিনটোত দুবাৰমান আপুনি ধুই মেলি শুকুৱাব পাৰিব। আৰু এইটো ৰ'দত যদি ধান শুকুৱাই আপুনি, বহুত ভাল ৰিজাল্ট পাব ধান শুকুৱাৰ। মই তাতে ভৰাই লওঁ। দৰজাখন বন্ধ কৰি থোৱা আছিলে, মই মাৰ ৰুমত আছিলোঁ। মা যিহেতু নাই, মা গ'ল ওচৰৰে বৰ্তা এজনৰ ঘৰত। মা ওচৰৰ বৰ্তা এজনৰ ঘৰত মানে হেৰি নাম আছিলে, তালৈ গৈছে। সেইটো কাৰণে, আৰু মোৰ ৰুমটো গৰম, সেইটো কাৰণে মই বেটাক লৈ মাৰ ৰুমতে থাকোঁ। আৰু মই এতিয়া ভাত কেইটামান খাই লওঁ। ভাতত তেনেকৈ একো লোৱা নাই। ৰাতিপুৱাই বনোৱা দালি আছিলে, বনা শাক, আলু, দালি তেনেকৈ বনোৱা হৈছিলে। আৰু বেঙেনা ফ্ৰাই, আলু আছিলে। এই টেঙা দেখিছেনে? এয়া খাইছোঁ। গৰমতনো কি খাব। আৰু মই অকলেই ঘৰত থাকোঁ ন। হাজবেণ্ডো কামলৈ যায়, দাদাও কাম যায়গৈ। বেটাটো এতিয়া ভাত খাব পৰা হোৱা নাই। মায়ে মই তেনেকৈ খাই মেলি থাকোঁ। আৰু যিহেতু ঘৰত মানে গোটেইখিনি মানুহ নাথাকিলে এনেকৈ ইটো সিটো বনাই খাই ভাল নালাগে ন। সেইকাৰণে মায়ে মই এনেকৈয়ে খাওঁ থুলমূলকৈ। আৰু কিবা কিবি বনাই এনেকৈ খাই মেলি থাকোঁ আৰু ভাতকেইটা। ইমান গৰম পৰিছে নহয়। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায়, প্লিজ কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ মাজতে লাইকটো মাৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।